আমাৰ ইয়াতে যিমান সংখ্যক শিক্ষক আছে সেই শিক্ষকৰ সংখ্যাটো হ'ল যে ইউডাইছৰ তথ্য মতে আমাৰ 2,08,777 অৰ্থাৎ 2,08,778 numbers of teachers আমাৰ অসমত কৰ্মৰত অৱস্থাত আছে। আনাদাৰ আমাৰ যিসকল টিউটৰ যিসকল প্ৰশিক্ষণপ্ৰাপ্ত নহয় বুলি যিসকলৰ তথ্য ইউডাইছত উপলব্ধ হোৱা নাই তেওঁলোকৰ সংখ্যা হ'ল 7,079। আমাৰ যি ছাত্ৰ ছাত্ৰী আছে টোটেল ছাত্ৰ ছাত্ৰী হৈ গ'ল আমাৰ ক শ্ৰেণী প্ৰাক প্ৰাথমিক ক শ্ৰেণীটো ধৰিও আমাৰ 49,10,427। এতিয়া যদি আমি ছাত্ৰ শিক্ষকৰ অনুপাতটো আমি চাওঁ তেনেহ'লে অনুপাতটো আমি অসমত দেখা পাম যে অনুপাতটো এৰাউণ্ড 21-22 ছাত্ৰৰ বিপৰীতে এগৰাকীকে শিক্ষক বা শিক্ষয়িত্ৰী আছে। অৰ্থাৎ আমাক এডিশ্যনেল কোনো শিক্ষক শিক্ষয়িত্ৰী এতিয়া আমাক নালাগে। ড্ৰপ আউট যদি চোৱা যায় কোভিড পৰিস্থিতিৰ কাৰণে ড্ৰপ আউটৰ সংখ্যা নেশ্যনেল লেভেলতে ডাবল হৈছে। আমাৰ অসমত ছেকেণ্ডেৰী আৰু এলিমেণ্টেৰী দুটা যদি আমি ভাগ কৰোঁ তেনেহ'লে ছেকেণ্ডেৰীত আমাৰ ড্ৰপ আউটৰ সংখ্যা আমি হ্ৰাস কৰিবলৈ সক্ষম হৈছোঁ।